সুপ্ৰভাত। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মই এতিয়া বেলগছৰ তললৈ গৈ আছোঁ। বেল পৰি আছে, আপোনালোককো দেখুৱাওঁ। পৰি আছে, বেল বুটলিবলৈ আহিছোঁ। এই ওপৰত বেল লাগি আছে, এজোপাই হৈছে বেলগছৰ পাত সকলোৱে চিনি পায় চাগে। শিৱ ভক্তসকলে শিৱ পূজা কৰোঁতে বেল পাতেদি ভগৱান শিৱক আৰাধনা কৰে। দেখিলাই বেলপাত। আৰু কি পূজাত বেলপাত ব্যৱহাৰ হয় আপোনালোকে ক'বচোন। বহুত লাগি আছিলে, সৰি শেষ হ'লগৈ। এতিয়া এই দুটা দেখিছোঁ, লৈ বুটলিছোঁ। আৰু এয়া বেল পকি যেতিয়া সৰে তেতিয়া সেই বেলটো খাবলৈ ভাল। পকিলে ভাল লাগে, কেঁচা কিন্তু ভাল নালাগে। বহুতে চিনি নাপাব পাৰে, দেখুৱাই দিছোঁ। বহুতে বেল পুৰিও খাই বুলিও কৈছে। মই পিছে খাই নাই পোৱা পুৰি। দুটাই সৰি আছিলে, দুটাও লৈ আহিলোঁ। এইকেইটা ইয়াত নাখাওঁ, গাঁৱলৈ লৈ যাম। গাঁৱত বেলগছ নাই, সেইকাৰণে গাঁৱত লৈ যাম, গাঁৱতে খামগৈ। আৰু কোনে বাৰু বেল খাই পাইছে জনাবচোন। মই খাবলৈ ভাল পাওঁ, বহুতেই এইটো খাবলৈ ভাল নাপায়, ফাটি গৈছে ইয়াত। আৰু বহুতে চিনিও নাপায়, এইটোৱে গছ বেল হয়। সৰি খোৱা সময়ত দেখুৱাম বাৰু আপোনালোকক। এতিয়া যিহেতু নেকাটো, গাঁৱত খামগৈ। এতিয়া বাই বাই, ঘৰলৈ যাবলৈও ৰেডি হৈছোঁ। ঘৰৰ মানে গাঁৱৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। এয়া বস্তু বাহিনী টোপোলা টোপলি কৰিছোঁ। এয়াই কাম আৰু, এদিন তাত, এদিন দুদিন ইয়াত। এইকেইটা লৈ যাওঁ, বেগত টোপোলা কৰিছোঁ। বিশেষটো একো নাই, কাপোৰ কানি অনা নিয়া নকৰিলেও হয়। কিছুমান বস্তু থাকি যায়, থকা বস্তুবোৰ, নষ্ট হোৱা বস্তুবোৰ আকৌ লৈ যাওঁগৈ গাঁৱলৈ। গতিকে এইবোৰ টোপোলা টোপলি ওলাইছে। আৰু কিবা বেলকেইটাও ভৰাই ল'লোঁ। এতিয়া কাপোৰ চেঞ্জ কৰি লওঁ, লগতে চুলিও ফনিয়াই লওঁ। আৰু আজি ভিডিঅ'টো ইমানে। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।